হৈছে 9:15 আৰু আমি তিনিওটা ৰেডি হৈ এয়া ওলাই আহিছোঁ। মই যাম অঞ্চল স্কুলত হ'বলৈ, তেওঁ যাব কলেজত। আৰু আজি ৰাতিপুৱাই কেমেৰাটো অন কৰি লৈছোঁ। আজি ফাৰ্ষ্ট টাইম এনেকৈ লং ব্লগ এটা বনাম বুলি ভাবিছোঁ। তো ৰাতিপুৱাই কেমেৰাটো অন কৰি লৈছোঁ। চাওঁচোন কিমানখিনি সময় কেপচাৰ কৰিব পাৰোঁ। ব্ৰেকফাষ্ট কৰি মেলি আজৰি হৈ আহিছোঁ তিনিওটা। চাই থাকিব ব্লগটো। আৰু এই ব্লগটো চাগে মই আপলোড কৰিম ৰাতি মানে, নহ'লে কাইলৈও হৈ যাব পাৰে। কিমান টাইম হৈছে এতিয়া? 4:20 হৈছে। কাৰণ আজি কণ্টিনিউ কৰিছোঁ মই মৰ্ণিঙৰ পিছত। এতিয়া 4:20 হৈছে। ব্লগটো কণ্টিনিউ কৰিছোঁ। আমি আহি আছোঁ ঘৰলৈ বুলি লখিমপুৰ। আৰু ঘৰত সৰুকৈ ফাংচন এটা আছে। কি আছে কি নাই বাকী ভিডিঅ'টো চাই থাকিব, তেতিয়া অলপ অলপ দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমি গৈ আছোঁ। মানি শুলে, সেয়া কোচতে শুৱাই লৈছোঁ। টোপনি সি স্কুলৰ পৰা অহাৰ পিছত শুলে আৰু এতিয়া শোৱাৰ পৰা এনেকৈ লৈ আনিছোঁ, যিহেতু টাইম হ'ল। হা স্কুলত পুৰা খেলে, নাচে, একদম জঁপিয়াই মেলি উৎপাত, সেইকাৰণে ভাগৰো লাগে। আৰু আহিয়ে অকণমান কিবা এটা খাই শুই যায় আৰু ধুনীয়াকৈ। আৰু এসপ্তাহ দিলে চেছ আৰু এইফালে আমাৰ এনিভাৰ্চাৰী স্পেচিয়েল চাটনিৰ কাৰণে ৰেডি কৰি আছে পদুনা, ধনিয়া, তাৰপিছত আম হ'ব। আৰু চিম্পুলকৈ এনেকৈ ৰেডি হৈ ল'লোঁ। এনিভাৰ্চাৰী স্পেচিয়েল খানা বনি আছে। মেইন ৰান্ধনি এখেত আমাৰ, হয় নাই? আজি কেইবছৰ হ'ল আপোনালোকৰ? 38তম। 38 বছৰ একেলগে পাৰ কৰিলে আৰু ন? একেলগে হ'ল আৰু আৰু যাতে ভালে ভালে যাওক, আৰু যাতে বহুত বহুত বছৰ এনেকে চলি গৈ থাকক আৰু, হয় নাই? খানা খাই থাকিব পাৰি। আমাৰ ইয়াৰ ৰান্ধনি আছে, ধুনীয়া খানা বনোৱা, ধুনীয়া ধুনীয়া খানা ৰান্ধিব। এইফালে আমাৰ আমাৰ এও ভাল ৰান্ধনি, কিন্তু এতিয়া আজি এইটো কাম কৰিছে আৰু একদম ভাল ৰান্ধনি। আজি যেনিবা অলপ এনেকে হেল্প কৰি দিছে আৰু। এইফালে খানা ষ্টাৰ্ট হৈছে আৰু ন? এইটো গুটি আলু আৰু মাংস ফ্ৰাই কৰা হৈছে। মুখ্যমন্ত্ৰী অহাৰ লাগিছে।